এক চৰত নাকৰ সেইখন ওলাই পৰিব এনেকা লেখা নেকি তহঁতে এতিয়া কথা হ'ল তুমি গৰমৰ বন্ধ দিলো একমাহ গৰমৰ বন্ধ শেষ হবাই হ'ল এতিয়া কালি পৰহিৰ ভিতৰত স্কুল খুলিব কিন্তু যি হোমৱৰ্ক দিছিলো মই কৰবে এতিয়া হোমৱৰ্ক খিনি কৰিছা নাই তহঁতে এতিয়া চাবা আছো মই আচ্ছা তোমালোকে আহিলেই যা হেৰি কৰছো কোনোবাটো যা চেয়াৰ এখন লৈ পাতি এখনো লৈ আহিব পাৰা আজি আমাৰ চাইকেলখন অলপ চাইড কৰি যাওঁ এই তোকে পাইছ আচ্ছা এখন এনেকৈ পাৰ মই কিন্তু আগত বহিম দে মই আগত হেৰি কৰি বটলা এতিয়া বহি গিলা ওলাইছো চবে বহি গিলা ওলো বহি আনছো স্যার মোক কৈছো তাই ওলো চবে স্পেন ডালো আনা গেলে স্যার মই ফাজ দেখাম স্যার বাবা দেখাম বহিলো আগে বহিলো আগে সবখানে বহিলো স্যার ব্যক্তি পিছফাল আরে কলটা মংকুর করে আসলে চাহ কাপ খাবলে ভাল লাগিলে এইটো কাৰ ঘৰে আমাৰে ঘৰ হয় নেকি আমাৰে কো চাহ কাপ বনোৱা কথা পানী খাবি নেকি এই পানী খাবি নে আৰু চাহ বনোৱাৰ কথা কোৱা এটা দিয়া হ'ব দি মই চাহ যাওঁ নৰি চৰবত হ'লেও হ'ব দে আনিম দি যাচোন যা ছাৰ চৰপাত ই অকল চৰপাতহে দিলে নে দে দি আচ্ছা তহঁতে এতিয়া বহিখিনি ৰখাইছো মোক কি হেৰি কৰিলি কি লাগছে এইগিলা আশাৰ একদম ইমান বেয়া হৈছে আশাৰ চিলেটত বেছিকৈ লেখা কৰবি তেতিয়াহে আশাৰ ভাল হ'ব এক চৰত নাকৰ শগুন ওলাই পৰিব যা ব এই তুমি আহাচোন বঢ়িয়া বঢ়িয়া আখৰ চাব্বাছ যোৱা তুমি আহাচোন একেধৰণৰ জীৱৰ এনেধৰণে চাব্বাছ পঢ়া তুমি কি লিখছে সদায় আশাৰ গেলে ভালকে লিখব লাগে এটা কেজি ৰঙিয়া এটা কেজি গুৱাহাটী এনেকে লিখবি নেকি সদায় বুঢ়া শগুন ভালকে লিখবি ঠিক আছে বহা যোৱা আচ্ছা এতিয়া যি লেখলে তোমাৰ অলপ গণ্ডগোল হ'ল বাপাই চাহ বাপাৰ কি লিখছে ঠিকে আছে আচ্ছা ঠিকে আছে বঢ়িয়া 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 আছে এতিয়া মেইন কথা হ'ল তহঁতে ভালে লিখলি যি কি নহওক পৰহিৰ পৰা স্কুল খুলিব তহঁতে চবখানে যাবি স্কুলত এতিয়া কেইটামান প্ৰশ্ন কৰোঁ প্ৰশ্নৰ উত্তৰ দিবি আচ্ছা অসমত কোনটো মন্ত্ৰীয়ে বেছিকৈ চাকৰি দিলে তুমি কোৱাচোন ডক্টৰ হেমু মামা আচ্ছা বহা ভাইটিহাত টাইমো বেছিকৈ হ'ল কলটোও সুখে আহিল চাহকাপ খাবলৈ ভাল লাগিলে এতিয়া কোনে ব্যৱস্থা কৰা চাহকাপ মানে যা আৰু
যায় কোনে কৰা চাহ খবৰ ব্যৱস্থা কৰ যায় কাপ চাহ লৈ যাওঁ ৰ যা মাইৰেক চাহ কাপ বনাব দিব দিয়াকে দে চলি হাত লেখ এই শুনচোন কি চেনি অলপ কমি দিবি আৰু যদি বুন্দিয়াৰ লাডু এটা আছে দিবি এই চাওক এই গধূলি যদি আকৌ জিলপি আনা আছে সেইখানে দিবি গোল্লা আছে যদি ভালে কথা দে কি লিখবে তুমি অংক গেলা দে অংক এটা দে চাও লেখ সবখানে মাইনাসে প্লাস মাইনাসে প্লাস মাইনাসে প্লাস প্লাসে মাইনাসে মাইনাস প্লাসে মাইনাসে মাইনাস চাহকাপে আনি নাপালে ইমান টাইম লাগে না চাহকাপ আনাতে মশলা মাতি হও নেকি যাচোন যা কি কৰিছি এই ভাজা পিঠা নবনালেও হ'ব যা নেদালে একচুৱেলি মশলা লেখি হইছা ওই এটা আহিয়ে পাওয়া নাই বনাব নে কি লৈ আহিব মশলা আনছিছা আনছে আন মশলা গুলা গুলা নাই গলে এটা বিস্কুট চা মশলা খাসি গলে মাইনে তো আছে এটা ভাজা পিঠা বনাব নালে মারে আটা গুড়ে নাই না হ্যাঁ সে গুছি স্যার আমার অঙ্ক তো হইছি এটা লাস্ট লাখ চাহকাপ খাই লও হইছে এ চলি আপনা উঠো তলে যা ঘৰত পৰাকে লগ পাম আৰু স্কুলত দে যাই থাক দেখছো এমন বিক্রি না পাওয়া মই যাও ঘৰত ভাত খাব লাগিব মই যাব লাগে ভিডিওটো যদি চাই ভাল পাইছে আপোনালোকে লাইক কমেন্ট শেয়ার আৰু সাবস্ক্রাইব কৰিবা এটা সৰু ভিডিঅ' দিছোঁ মনোৰঞ্জনৰ কাৰণে আপোনালোকে যাতে চাই ভাল পায় আকৌ লগ পাম নেক্সট ভিডিঅ'ত আজিলৈ বাই